পৰিষদৰ নৱনিৰ্বাচিত 24 গৰাকী পৰিষদীয় সমষ্টিৰ সদস্যসকলক সম্বৰ্ধনা। ডাইক্ৰুং নৈৰ পানী উফন্দি উঠাত হাহাকাৰ কয়লামাটি এলেকাৰ গয়া ৰাইজ। চৈধ্যমহীয়া সন্তানসহ সন্তানহীন হাওৰাঘাটৰ এগৰাকী বোৱাৰী। নমস্কাৰ, মই সঞ্চয়িতা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজিৰ দিনটোৰ প্ৰধান বাতৰিসমূহ। এতিয়া বিতং বাতৰি। ডিফুস্থিত প্ৰয়াসত জয়সিং দলৈ সোঁৱৰণি প্ৰেক্ষাগৃহত কাৰ্বি আংলং জিলা বিজেপি কমিটিৰ উদ্যোগত অনুষ্ঠিত হয় এক আড়ম্বৰপূৰ্ণ সম্বৰ্ধনা অনুষ্ঠান। এইবাৰ পৰিষদৰ দ্বাদশ সাধাৰণ নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজয়ী হোৱা 24 গৰাকী পৰিষদীয় সদস্যসকলক লৈ জনায় এই সম্বৰ্ধনা। পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি অৰুণ টেৰাঙক সভাপতিত্বত অনুষ্ঠিত সভাত পৰিষদৰ নৱনিৰ্বাচিত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে যোগদান কৰে। কাৰ্বি আংলং জিলা বিজেপি কমিটিৰ সভাপতি তথা ৰতন টেৰণকে ধৰি 24 পৰিষদীয় সমষ্টিৰ সদস্যসকলক লৈ জিলা কমিটিয়ে উষ্ম আদৰণি জনায় এই অনুষ্ঠানত। আমি কাৰ্বি আংলং ৰাইজক এবাৰ পৰিৱৰ্তনৰ স্বাৰ্থত কাৰ্বি আংলং ৰাইজে সিদ্ধান্ত লৈছে সমস্যা সমাধান কৰাৰ স্বাৰ্থত MOS MOU সমস্যা সমাধান কৰাৰ স্বাৰ্থত আজি কাৰ্বি আংলং ৰাইজে সিদ্ধান্ত লৈছে যে ভোটত বিজেপি প্ৰাৰ্থীক জয়যুক্ত কৰা হৈছে। ছাৰ, হিলছ মেডিকেল কলেজ কেতিয়াও এই বছৰ কমপ্লিট এই বছৰ নকৰে, যিটো OPT যিটো সেইটো আমি এবছৰৰ ভিতৰতে উদ্বোধন কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। আৰু ছাৰ, স্কুলবোৰৰ কথা উল্লেখ কৰিছে, কেতিয়াৰ পৰা হেৰি কৰিব? MEC সমষ্টিত এখন নতুন বিদ্যালয় আমি প্ৰচেষ্টা কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ এবছৰৰ ভিতৰত। আৰু ছাৰ, যিবোৰ এবছৰৰ ভিতৰত নিকা কাৰ্বি আংলং গঠন কৰাৰ কৈছে, তাৰ ভিতৰত যিবোৰ কাৰাপশ্যনৰ কথা কৈছে, আমি যিবিলাক দুৰ্নীতি আছে, দুৰ্নীতি যদি আপোনালোকৰ যদি প্ৰমাণ আছে আপুনি দেখাই দিয়ক। প্ৰমাণ হোৱাৰ লগে লগে আইনত ব্যৱস্থা লোৱা হ'ব। ৰাজ্যজুৰি বানপানীত হাহাকাৰ বানাক্ৰান্ত। ভয়ামৰ বানাক্ৰান্তৰ খবৰ প্ৰায় সকলোৱে জানে, কিন্তু পাহাৰ অঞ্চলৰ বানপানীৰ খবৰ কমকৈ বাহিৰত ওলায়। কিন্তু বানপানীয়ে দুৰ্ভোগ হাহাকাৰ একেই, আৰু একেই কষ্ট ইয়াৰ ভয়াৱহতা। এনে অঞ্চলৰ হাহাকাৰ অৱস্থা বাহিৰত কমকৈ ওলোৱাৰ বাবে চৰকাৰ তথা শাসক নেতাসৱৰ দৃষ্টি কমকৈ আকৰ্ষণ হয়। বানান্তীয় চৰকাৰৰ বিনা সাহায্যই দুখৰ দিন অতিবাহিত কৰিবলগীয়া হয়। যোৱা কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত নিলিম সমষ্টিৰ অন্তৰ্গত কয়লামাটি এলেকাৰ মাজেৰে বৈ যোৱা ডাইক্ৰুং নৈৰ বুকু ভীষণভাৱে উফন্দি উঠাত কয়লামাটিৰ বিস্তীৰ্ণ অঞ্চল ৰাইজৰ হাহাকাৰ হৈছে। বিশেষকৈ ৰাস্তা ঘাট বানত বুৰি অহা যোৱাত হৈছে ভীষণ অসুবিধা। এয়া ডাইক্ৰুং নৈৰ সমান্তৰালকৈ আন এখন ডাইক্ৰুং নলৈ পৰিণত হৈছে অহা যোৱা পথটো। অতি বিপদসংকুলভাৱে কয়লামাটি এলেকাৰ ৰাইজে এই ভয়াৱহ আৰু অতি খৰস্ৰোতা পানীয়ে বৈ যোৱা পথটোৰ যান বাহন পাৰ কৰি নিয়াকে ধৰি সৰু সৰু ল'ৰা ছোৱালী বয়সস্থ আটাই অহা যোৱা কৰি আছে। Kanhinirai Beng Pen Labangso Dikrung Langroy, Koilamati under Nilip constituency along Kedamtang ni Kanhinirai Beng Pen Labangso Dikrung Langroy along Radapan Kedam Kewang, Mante Lo Charlie Osomar Tumpan Anstame Kedam Kewang Pen, Pajoy KG upon Sorkara Tumpen Ladak, Delong Stame Punai Ponlo, Alang Litum Voice Tame Labangso Delong, Ninkan Hini Plang get a piece Tame non Puan, make a tang contacted Adoxi, Pini, Laki Ongdung, Keklem Kedam Pen Danglok. Loga Charlie Osomara tum lapen ke labangso toalong ke chelat lapu pen lapu parai lapu kedam ke bang tum anstame ke penangan ke siksak dolo la si labangso dolong non kim bom ke tangte non litun camera person Stefan Teron pen paklang ponji phang tuning ripolo উল্লেখ্য এই গড় কাপ্তানি পথটোৰ আন ফালটোৰ নিৰ্মাণ কাৰ্য চলি আছে। নিৰ্মাণ সম্পূৰ্ণ হলে হয়তো ইয়াৰ গয়া ৰাইজ নিৰাপদ হলহেঁতেন, কিন্তু পথটোৰ নিৰ্মাণ কাৰ্য বৰ লেহেমীয়া গতিত আগবাঢ়িছে। বিগত 2 বছৰৰ আগতে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল যদিও আজি কুপতি সম্পূৰ্ণ হৈ উঠা নাই। হেহে ভীষণ দুৰ্ভোগত ভুগি আহিছে কয়লামাটি অঞ্চলবাসী ৰাইজ। কাৰ্বি পৰিষদত মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি চৰকাৰে কয়লা মাটিবাসী ৰাইজৰ দুৰ্ভোগৰ কথা বুজিবলৈ চেষ্টা কৰিবনে? কেমেৰা পাৰ্সন ষ্টেফান টেৰণৰ সৈতে ৰাতি শ্ৰংফাৰ কাট নিউজ।
এইবাৰ 14 মহিয়া এটি পুত্ৰ সন্তান সহ সন্ধানহীন হৈছে এগৰাকী বুৱাৰী কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত মন্টি দাস নামৰ বুৱাৰী গৰাকীয়ে বকলিয়া ঘাটৰ পৰা খুৰাকৰ ঘৰলৈ ফুৰিবলৈ যোৱা 4 জুলাইৰ পৰা নিৰুদ্দিষ্ট হৈ আছে এসপ্তাহে সন্ধানহীন মন্টিৰ খুংসূত্ৰ বিচাৰি পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপিছে যদিও নিৰুদ্দিষ্ট মাতৃ পুত্ৰ সন্ধান উলিওৱাত এই পৰ্যন্ত সফল হোৱা নাই আৰক্ষী কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নগৰৰ 3 নং ৱাৰ্ড নিবাসী দিলীপ দাসৰ স্ত্ৰী মন্টি দাস 2 জুলাইত নিজৰে 14 মহিয়া এটি পুত্ৰ সন্তানক লগত লৈ বকলিয়া ঘাটত থকা খুৰাক ভানু দাসৰ ঘৰলৈ বুলি ফুৰিবলৈ গৈছিল হেইমতে দুদিন খুৰাকৰ ঘৰত কটাই 4 জুলাইৰ কাহিনী পুৱাতে হেনু পুনৰ হাওৰাঘাটত স্বামী গৃহলৈ বুলি ওলাই আহিছিল মন্টি দাস প্ৰথম দুদিন স্বামী দিলীপ দাসৰ মোবাইল ফোনত যোগাযোগ আছিল যদিও 4 জুলাইৰ পিছৰ পৰা মন্টি দাসৰ মোবাইল সুইচ অফ পাই স্বামী দিলীপ দাসে সন্দেহ উপজাত মন্ত্ৰীৰ বকলিয়া ঘাটৰ খুৰাকৰ ঘৰত খবৰ লৈ জানিব পাৰে যে 4 জুলাইত পুৱা 5 বজাত কণমানি পুত্ৰহ ওলাই আহিছিল মন্ত্ৰী দেওবাৰ আছিল মই দি আহিছিল বকলিয়া ঘাটত মোৰ খুৰা ঘৰত কাক দি আহিছিল মোৰ মিছেছক কি নাম মিছেছৰ নাম মন্টি দাস হয় কি হৈছে এতিয়া তেখেতে গৈছিলে এদিনৰ কথা কৈ এতিয়া এদিনৰ কথা কৈ গৈছিলে কিবা এটা ডকুমেন্টছ আনিবলৈ সাৰ্টিফিকেট হেতু কামটো হোৱা নাছিলে দেওবাৰে তে মই সন্ধিয়া আবেলি ফোন মাৰিছো যাহাৰ কথা মইতো জানো যে কাম হৈ যায় এদিনৰ কথা কৈছে দেওবাৰে হৈ যাব আবেলি আহি যাব বুলি কৈছে মই গৈছো ফোন মাৰিছো কৈছে হোৱা নাই তে মই থাকো তেতিয়া সময়ত তাই ফোন কৰা অৱস্থাতে তেতিয়া ফোনটো ধৰি মোৰ কি কয় খুৰী মানে মিছেছৰে খুৰী হয় খুৰীয়ে মোক ক'লে যে যোৱাই কামটো হোৱা নাই আৰু আজি ডিফুৰ পৰা মানুহ আলহী আহিছে তাই বুলি মই কামবিলাক কৰিব নোৱাৰিলো কাইলৈ হৈ যাব থাকক আজি হোৱা নাই এই বুলি কথাটো শেষ হৈ গ'ল তাৰপিছত মই মিছেছক ক'লো তুমি আহিলা এতিয়া মাক গৈ মই কি ক'ম কৈছে ক'বা গৈ আৰু এটা ফোন কৰিলে হ'ল তো মই এই বুলি ৰাখি দিলো আৰু সোমবাৰে হৈ যাব বুলি মই আৰু বাদ দিলো ৰাখি দিলো ৰাখাৰ পিছত সোমবাৰটো দিনতো আৰু কামটো নহয় আবেলিয়ে দিনতে কাম হ'ব আবেলিয়ে আহিব তো সোমবাৰে আবেলিয়ে ফোন মাৰিলো কৈছে কাম এটা হ'ল আৰু এটা নহ'ল যে গামবুঢ়া কাগজটো নহ'ল গামবুঢ়া ঘৰত নাই এই বুলি মোক ফোনত ক'লে তাৰপিছত মই কৈছো যে একেলগত কামটো শেষ হ'ব লাগে কিমান দিন তাত ৰ'বা কাপোৰ চাপোৰ নিয়া নাই মিচিং হৈছে মংগলবাৰৰ পৰা সোমবাৰলৈকে মোৰ লাষ্ট কথা পাতিলে আৰু তাৰপিছত মংগলবাৰৰ পৰা মই ফোন মাৰি আছো কৈছে ফোনে নোসোমায় এতিয়া মই ভাবিছো ফোনটো চাৰ্জাৰো নিয়া নাই চুইচ অফ মোবাইলটো চুইচ অফ হৈ গ'ল তেওঁ হ'বলৈ বেটাৰী অৱস্থা আৰু মোৰতো মোবাইল তাইৰ মুখস্থ থাকে মোবাইল আগত নাথাকা অৱস্থাতো তাই মোক ফোন মাৰি জনাইছে যে খুৰাৰ ঘৰ ক'ত আছিল খুৰাৰ ঘৰ বকলিয়া ঘাটত আৰু আপোনাৰ ঘৰ হাওৰাঘাটত মানে বকলিয়াৰ পৰা হাওৰালৈ আহিব আছিল আচ্ছা আচ্ছা এতিয়া আৰক্ষীক জনাইছেনে আৰক্ষীক জনাইছো তেওঁলোকে কি কৈছে যে তেওঁলোকে কৈছে এতিয়া কিবা এটা কৈ মানে তেন্তে খোজ খবৰ কৰিব আৰু কিবা এটা জনাব ৰিজাল্ট আমি তাই এইটো ৰিজাল্টৰ কাৰণে এতিয়া বহি আছো আৰু তেন্তে প্ৰশ্ন হয় ক'ত হেৰাল মন্ত্ৰী ফুলকুমলীয়া পুত্ৰসহ ক'ত আছে মন্ত্ৰী বকলিয়া ঘাটলৈ খুব বেছি এঘণ্টাৰ বাটত কিয় কণমানি পুত্ৰক লৈ কাহিলি পুৱাতে ওলাই আহিছিল মন্ত্ৰী এনেবোৰ প্ৰশ্নই দুলা দি থকাৰ সমান্তৰালভাৱে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ইপিনে স্ত্ৰী পুত্ৰৰ সন্ধান নাপাই স্বামী দিলীপ দাসে সোমবাৰে বকলিয়া ঘাট থানাৰ কাষ চাপিছে আৰক্ষীয়ে ফোনৰ CDRৰ আলমত মাৰাথান অভিযান অনুসন্ধান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত সফল হোৱা নাই আৰক্ষী এয়া বুৱাৰী নিৰ্যাতন নে পৰকীয় প্ৰেমৰ পৰিণতি হেয়া মন্ত্ৰীৰ উদ্ধাৰৰ পিছতহে স্পষ্ট হ'ব হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ প্ৰতিবেদন হাওৰাঘাট ডিফুৰ বাগমাৰীত নিৰ্মীয়মান আসাম হিলছ মেডিকেল কলেজ তথা ৰিচাৰ্চ ইনষ্টিটিউটৰ নিৰ্মীয় অৱস্থাৰ ভুললে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে 7 জুলাইত দলীয় সদস্যসকলৰ সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হোৱাৰ পিছতে সাংবাদিকৰে হোৱা মত বিনিময়ত তেওঁ অহা 2018 বৰ্ষৰ জানুৱাৰী মাহত আসাম হিলছ মেডিকেল কলেজ মুকলি কৰাৰ কথা ঘোষণা কৰে হয় যদিহে সংবাদ মেলত সদৰি কৰা মতে জানুৱাৰী মাহত আসাম হিলছ মেডিকেল কলেজখন মুকলি কৰিবলগীয়া হৈ গৈ তেন্তে কাম বহু পৰিমাণে আগবাঢ়িব লাগিছিল কিন্তু বাস্তৱত মেডিকেল ভৱনসমূহৰ নিৰ্মাণ কাৰ্য যথেষ্ট লেহেমীয়া গতিতহে আগবাঢ়ি আছে নিৰ্মাণৰ কাম কমেও প্ৰায় 40% পৰি আছে
লগতে আন্তঃগাঁথনিৰ পূৰ্ণাংগ হ'বলৈ প্ৰয়োজন হ'ব ভালেমানে সময়ৰ অৱশ্যে চৰকাৰে যদি কঁকালত টঙালি বান্ধি লৈ যুদ্ধকালীন গতিত আগবঢ়াই নিয়াৰ ব্যৱস্থা কৰে তেন্তে অহা জানুৱাৰী মাহত নহলে বছৰটোৰ ভিতৰত কলেজটোৰ ভৱন অন্তত মুকলি কৰিব পৰাৰ সম্ভাৱনা আছে উল্লেখ্য যে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ এই পৰিদৰ্শন কাৰ্যত লগ দিয়ে পৰিষদৰ সদস্যদ্বয় অমৰ সিং টিছো আৰু ৰিতেশ ইংহিয়ে পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি Cut News Channel ay hinpanangit ng Hanangwan Tila at Fresco The Talent Show. The artist Carby traditional attire and its innovation. Jong sinang litong labangso asyo long interested lote ladak screen long kipi number long nang litong humri ignore. Dashwini classes Nogao. 26 selected out of 30 in JEE and CEE 2017. For dropper batch at Stadium Market, first floor, phone number 9864922277. 1-year engineering and medical coaching will start from 20th of June up to 5th July. Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH 39, Chandrapur, Bogasan 782480, District, Karbi Anglong, Assam. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Ganj, Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang salahormu ason selam pontanglo. Lasinang litum Arniwang kenang sot kecu ason la penthesire alang hithi kulat along longpon ikji. Kang sirtang kijun alang, tharwe alang, theso alang, kecu ajam tu, tharmit aduk, thelua kreng, chitronola, ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji.
যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে হাফলং টাউন কমিটিৰ উদ্যোগত স্বচ্ছ ভাৰত মিছন অধীনত 10 জুলাইত অনুষ্ঠিত হয় পেলনীয়া সামগ্ৰীৰে পচন সাৰ তৈয়াৰ কৰা প্ৰশিক্ষণ আৰু সভা উক্ত সভাত বিশেষকৈ চহৰাঞ্চল এলেকাক সামৰি অনুষ্ঠিত কৰা হয় এই সভাও প্ৰশিক্ষণ ডিমা হাছৰ বিধায়ক বীৰভদ্ৰ হাগজেৰাৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত বিশেষ অতিথি হিচাপে সমল ব্যক্তি প্ৰদীপ বৈশ্য অসম ইঞ্জিনিয়াৰিং কলেজৰ সহযোগী অধ্যাপক ইকো ওয়েস্ট ম্যানেজমেন্ট এক্সপার্ট ডাইরেক্টর বিনীতা বৈশ্য হাফলং টাউন কমিটির অধ্যক্ষ অনিল দৌলাগুপু উপাধ্যক্ষ বুইসুং নিউমে আদি গণ্যমান্য ব্যক্তিকে ধৰি বহু সংখ্যক ৰাইজে অংশগ্ৰহণ কৰে বিধায়ক বীৰভদ্ৰ হাগজেৰে তেওঁৰ ভাষণত বৰ্জিত অৰ্থাৎ পেলনীয় সামগ্ৰীৰে যথে মধে নেপেলাই এঠাইত জমা কৰি চহৰৰ চৌপাশ পৰিষ্কাৰ পৰিচ্ছন্ন ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে সমল ব্যক্তি হিচাপে প্ৰশিক্ষণো সভাত যোগদান কৰা অতিথিয়ে বিভিন্ন পেলনীয়া সামগ্ৰীৰে পচন সাৰ হিচাপে ব্যৱহাৰ কৰাৰ লগতে বিশেষ পদ্ধতিৰে প্লাষ্টিক আদি পেলনীয়া সামগ্ৰীসমূহ কেনেকৈ পুন ব্যৱহাৰ উপযোগী কৰিব পাৰি তাক দেখুৱায় সমল ব্যক্তিগৰাকীয়ে কয় যে শাক পাচলিকে ধৰি পেলনীয়া খোৱা সামগ্ৰীসমূহ সেউজীয়া ডাষ্টবিনত আৰু প্লাষ্টিক গিলাস বটল আদি নীলা ডাষ্টবিনতহে পেলাব লাগে বুলি কয় কাৰ্বি আংলং জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত ডিফু কলা কেন্দ্ৰত উদযাপিত হয় বিশ্ব জনসংখ্যা দিৱস 11 জুলাইত সমগ্ৰ বিশ্বৰ লগতে সংগতি ৰাখি কাৰ্বি আংলং জিলাৰ সদৰ ডিফু কলা কেন্দ্ৰত উদযাপিত বিশ্ব জনসংখ্যা দিৱসৰ উপলক্ষে আয়োজিত সভাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ যুটীয়া সঞ্চালক ডাক্তৰ কাৰেং ৰংপিপিয়ে সভাপতিত্ব কৰে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ডাক্তৰ দুৰ্গেশ্বৰ ইংটিয়ে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ সচিব নিৰলা ফাংচপিয়ে উক্ত সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে বুকাজান এলেকাৰ সুখানজানত বনৰীয়া হাতীৰ তাণ্ডৱ হাতীয়ে বিনষ্ট কৰিছে কেইবাগৰাকীৰ গৃহস্থৰ বাউণ্ডাৰী ৱাল ইষ্টাৰ্ণ ফৰেষ্ট ৰেঞ্জ বুকাজান ডিভিজনৰ অন্তৰ্গত সুখানজান 7 নং ৱাৰ্ডৰ ৰিণ্টিথে নামৰ গাঁৱত সোমবাৰে নিশা 4টা হাতীৰ এটা দলে প্ৰৱেশ চলাই তাণ্ডৱ হাতীৰ তাণ্ডৱত ৰিণ্টিথে গাঁৱৰ চটো ইংটি আৰু বীৰেন্দ্ৰ বাগৃহৰ বাউণ্ডাৰী ৱাল ভাঙি বিনষ্ট কৰে বনৰীয়া হাতীৰ জাকে নিশা ৱাল ভঙাৰ শব্দ শুনি সাৰ পাই একাংশ গয়ে হাতীৰ জাকক গয়া পৰা খেদি পঠিয়াবলৈ যত্ন কৰে যদিও হাতীৰ দলটোৱে বাৰীখনত সোমাই হিচৰিত হৈ পৰাত খেদিবলৈ অসুবিধা হয় অৱশেষত গয়া ৰাইজে বুকাজানৰ বন সংমণ্ডলৰ অধীনৰ বনকৰ্মীসকলক খবৰ দিয়াত বনকৰ্মীসকলে আহি হাতীৰ দলটোক বাৰীৰ পৰা উলিয়াই দিলে ঘটনাৰ ফলত সৌভাগ্যবশতঃ কাৰো একো ক্ষতি হোৱা নাই যদিও গৃহস্থৰ বাৰীৰ ফচলৰ আৰু বাৰীৰ বাউণ্ডাৰী ৱাল বিনষ্ট হয় হেহে প্ৰায় এই দৰে বনৰীয়া হাতী জাগৰ পৰা হোৱা এনে তাণ্ডৱৰ পৰা চৰকাৰে গয়া ৰাইজক পৰিত্ৰাণৰ ব্যৱস্থা কৰি দিয়াৰ লগতে বনৰীয়া হাতীৰ দ্বাৰা বাউণ্ডাৰী ৱাল বিনষ্ট কৰাৰ বাবদ ক্ষতিপূৰণৰ দাবী কৰে ৰিণ্টিথে গাঁৱৰ ৰাইজে বুকাজানৰ পৰা আনন্দ টেৰাঙৰ প্ৰতিবেদন কাট নিউজ
Sukhanjan Warnong 7 Rinti Thi Rong Marjong Arong Adong Tui Nobayapor Ingnam Ainar Wang Amat Gani Donia Hem Wal Tong Tigang Rai Det Nasi Su Tong Rai Det na Pi Nili Tum Rong Asol Ben Gani Forest Department Panta Khobor Kudi Lo Nasi Alang Tum Gani Rajib Borghai Tum Wang Lo Wang Pen Lung Lo Aku Su Pen Det Piang Ku Wang Tulang Pas Ki Wang Cengken Aju Nobaji Nota dos punrot lom no aku api bange dos bayi lom aku wang tulang. Angnar John Pli wang amat. Ini John Tom bang ku dam no. Amat Yon bang ke ajaru ki wang pa picet amat ala dak rong son tai plung dun. Pia vilubon pamat atuar bang. Ini dokok atuar long si datum ki plung a parti tum cirai tiba mat la Yon bang ke dam thai we mat la pu gani kruhem awal nang tongdak amat pu par popular mat kiplung tu mahangun jo masih kene pu wang tu tidak amat pu wang jui malah pu ni lehem awal ta tong kang dak amat pu plung tulang pu cil tu masih munit kipene penalo mante munit ke thang ta la wal kruhem pen ada intihem awal abang ke painu gang no ben ilong la swa akruhem abang ke la abang ke jiten kru lo ko intihem abang ke nili kene sutu inti la soha war long la soda ngamna wang wer ma dai ta da wang la ju wang ta la ni gang sam lo pote la ke ekdom chieng toi pu la si da ke pu son man si da su pa wang we dai ma so war sai bang ni tum la forest department pen engineering tung du আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্জয় তই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ